হে গাইজ আজি বহুত দেৰি হ'ল উঠা তো আজি দেৰি হোৱাৰ কাৰণে কলেজ যাব নোৱাৰিলোঁ এতিয়া ফাইনেলি উঠোঁ আৰু বহুত টাইমৰ মূৰত গাইজ ৰাতিপুৱা টাইমতে টোপনি আহে দেই উঠিব মনেই নাযায় তো এতিয়া যাওঁ আৰু ধুনীয়াকৈ ব্ৰাছ লওঁ ব্ৰাছ লৈ কৰি ধুনীয়াকৈ ওপৰত ব্ৰাছ কৰি আহোঁগৈ তো গাইজ ফাইনেলি আহিলোঁ তো আৰু এতিয়া চাওক ৰুম চাফা কৰিবলগীয়া হৈছে এই বিচনা চাফা কৰা কামটো গাইজ বহুতে টান লগা কাম একদম ভাল নাপাওঁ মই কিন্তু ৰুমত অকলে আছোঁ বাবে তো গাইজ কৰিবই লাগিব তো ফাইনেলি গাইজ কাম হৈ গ'ল ৰুম চাফা হৈ গ'ল তো এতিয়া যাওঁ গা ধুই ধুনীয়াকৈ ফ্ৰেছ হৈ লওঁ গাইজ হৈ গ'ল গা চা ধুই তো এতিয়া কাপোৰ ধুবলগীয়া হ'ল এজাকো বাই ৰ'দ দিওঁ গাইজ চুলি যি প্ৰব্লেম হেয়াৰ ফল তো তেল ল'বই লাগে ফাইনেলি গাইজ দোকানৰ পৰাও আহি পালোঁ দেই সেয়া আনিলোঁ তো গাইজ এতিয়া এই চিপছটো কোনে খাই ভাল পায় গাইজ কমেণ্ট কৰিবচোন তো গাইজ এতিয়া কিতাপ মেলোঁ তো বাই